নেমচুৰ জিলা সমিতিৰ উপসভাপতি বাহাৰুল ইছলাম ডাঙৰীয়া, মঞ্চ উপবিষ্ট শ্বহীদুৰ ৰহমান ডাঙৰীয়া, ইতিমধ্যে আমাৰ মাজত বক্তব্য ৰখা জিয়াউল হক ডাঙৰীয়া, সাধাৰণ সম্পাদক নেমচু, মুফতি মকিবুৰ ৰহমান ডাঙৰীয়া, ইতিমধ্যে ভাষণ ৰখা আমাৰ মাজত ৰাজ্যিক সমিতিৰ সভাপতি বদৰুল ইছলাম ডাঙৰীয়া, মই মঞ্চত উপবিষ্ট সকলোকে একেলগে মই সম্বোধন কৰিছোঁ তথা সন্মানীয় ৰাজাপুখুৰী অঞ্চলৰ মোৰ অভিভাৱক স্বৰূপ মোৰ সন্মানীয় ৰাইজ, যুৱক বন্ধুসকল তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে যিখিনি মূল বিষয়বস্তুৰ ওপৰত কিন্তু যথেষ্টখিনি আলোচনা হৈছে। মই বহুত সময়ৰ পৰা লক্ষ্য কৰিছোঁ মোৰ পূৰ্বতে ভাষণ ৰাখিছে বদৰুল ইছলাম ডাঙৰীয়া, জিয়াউল হক ডাঙৰীয়া, মুফতি মকিবুৰ ৰহমান ডাঙৰীয়া। মই এইখিনি কথাকে মই আপোনালোকক অনুৰোধ জনাম, তেখেতসকলে যিখিনি কথা আপোনালোকৰ আগত দাঙি ধৰিছে এই কথাখিনি আপোনালোকে পালন কৰক। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আজিৰ অনুষ্ঠানটোৰ জৰিয়তে শ্ৰদ্ধা ৰাইজ, আপোনালোক সকলোৱে জানে এই সময়ত কিন্তু আমি উৎসৱ বা বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ কিন্তু মনত কিন্তু সেই ফূৰ্তিটো নাই। আজি যিহেতু সাংস্কৃতিক এটা অনুষ্ঠান আছে, তথাপিও কৈছোঁ মনত কিন্তু আমাৰ দুখেৰে পৰিপূৰ্ণ হৈ আছে, চবৰ অন্তৰত দুখ হৈ আছে। আমি সকলোৱে জানো অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছে। যিগৰাকী জুবিন গাৰ্গ আমাৰ সকলোৰে প্ৰিয় আছিল, যিগৰাকী জুবিন গাৰ্গ অসমৰ বিপদৰ সময়ত, যি সময়ত নাগৰিকতাৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দিয়া ব্যক্তিজন আছিল জুবিন গাৰ্গ। যি সময়ত দীঘলী পুখুৰীত গছ কাটিবলৈ চৰকাৰে চেষ্টা চলাইছিল, সেই গছ কাটাৰ বাধা দিয়া ব্যক্তিজন আছিল জুবিন গাৰ্গ। সেইগৰাকী জুবিন গাৰ্গ, যিগৰাকী জুবিন গাৰ্গক মনত কিন্তু কোনো হিন্দু মুছলিম জৈন খ্ৰীষ্টান কোনো ভেদাভেদ নাছিলে। যিগৰাকী জুবিন গাৰ্গে প্ৰতিটো জাতি জনগোষ্ঠীক লৈ সপোন ৰচিছিল বৰ অসমৰ, সেইগৰাকী জুবিন গাৰ্গ। যিগৰাকী জুবিন গাৰ্গে কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। সেই কাঞ্চনজংঘাৰ দেশত থকা মানুহ আমি, সেই কাঞ্চনজংঘাৰ দেশত থকা মানুহ আমি। গতিকে আমি চৰকাৰৰ যি ভাল কাম কৰিব সেই চৰকাৰক আমি ধন্যবাদ দিব লাগিব, চৰকাৰে বেয়া কাম কৰিলে সমালোচনা কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, ইতিমধ্যে যি মূল বিষয়বস্তু, এই বিষয়বস্তুৰ কথাখিনি আপোনালোকৰ আগত দাঙি ধৰিছে। মই তাৰ ভিতৰত কেইটামান কথা ক'ম। যি বাল্য বিবাহ, আমাৰ সমাজত যি বাল্য বিবাহ হৈ আছে, আমি হয়তো কিছুমান অভিভাৱকক আমি দোষাৰোপ কৰোঁ, কিন্তু বাল্য বিবাহৰ ক্ষেত্ৰত কোনো অভিভাৱকৰ দোষ নাই। বৰ্তমান সমাজখন সচেতন হৈছে, প্ৰত্যেকজন ব্যক্তিয়ে জানে যে 18 বছৰ বয়সৰ তলত কোনো ছোৱালী বিয়া হ'ব নোৱাৰে। বিয়া হ'বলৈ অন্ততঃ 18 বছৰ হ'ব লাগিব। ল'ৰা এজন বিয়া পাতিবলৈ হ'লে 21 বছৰ হ'ব লাগিব। এজন অশিক্ষিত অভিভাৱকেও কিন্তু এইখিনি কথা জানে। আৰু বাল্য বিবাহৰ মূল কাৰণটো হৈছে এই মোবাইল ফোনৰ যিটো অপব্যৱহাৰ। ইয়াৰ ভাল ব্যৱহাৰ আছে, অপব্যৱহাৰো আছে। মোবাইল ফোনটো যে ছাত্ৰ ছাত্ৰীসকলে ব্যৱহাৰ কৰে, মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। দুগৰাকী ব্যক্তিৰ নাম ক'ম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ইয়াতে উপস্থিত আছে, তেখেতসকলক মই সুধিব বিচাৰিছোঁ, তোমালোকে চাহাদত পাগলক চিনি পোৱা? কোনে কোনে চিনি পোৱা হাত উঠাবাচোন। চাহাদত পাগল কমেডি কৰে যে, চিনি পোৱা? চিনি পোৱা নে? আচ্ছা, ঠিক আছে, ইয়াতে বহুতে হাত উঠাইছে। মই এতিয়া সুধিব বিচাৰিছোঁ, তোমালোকে ধ্ৰুৱ ৰাঠেক চিনি পোৱা নে? বিশেষকৈ বয়সস্থ মানুহখিনি হাত উঠাইছে। দুগৰাকী ব্যক্তিৰ নাম সুধিছোঁ। এগৰাকী ব্যক্তিৰ নাম হৈছে চাহাদত পাগল আৰু এগৰাকী ব্যক্তিৰ নাম হৈছে ধ্ৰুৱ ৰাঠেক। দুয়োগৰাকী ফেমাছ। এজন ফেমাছ হৈছে, তেওঁৰ যদি কিছুমান ভিডিঅ' চোৱা, তাৰ পৰা কিন্তু তোমালোকে কোনো ধৰণৰ জ্ঞান আহৰণ কৰিব নোৱাৰা। আৰু যদি ধ্ৰুৱ ৰাঠেৰ দুটামান কথা তোমালোকে শুনা, তেতিয়াহ'লে নিশ্চিতভাৱে তোমালোকে জ্ঞান আহৰণ কৰিব পাৰিবা। কিন্তু যদি আমাৰ মানুহখিনি, গতিকে আপোনালোকে চিন্তা কৰি চাওক, আমাৰ মানুহখিনি কিন্তু যিটো বেয়া বস্তু, এই বেয়া বস্তুৰ প্ৰতি আসক্ত হয়। এটা গুটখাৰ পেকেট খাবলৈ ভাল লাগে, কিন্তু আমি এটা শিলিখা নাখাওঁ, কাৰণ তাতে তিতা লাগে।
গতিকে বেয়া বস্তুৰ ফালে আমি বেছি আসক্ত হওঁ, যাৰ কাৰণে আমাৰ এই সমস্যাসমূহ ক্ৰিয়েট হয়। গতিকে আমি ইনষ্টাগ্ৰামটো যিসকল ছাত্ৰ ছাত্ৰী ব্যৱহাৰ কৰে, ফেচবুক যিসকলে ব্যৱহাৰ কৰে, আমি দেখা পাওঁ আমাৰ এই অঞ্চলৰ পৰা বহুত যুৱক পঢ়া শুনা বাদ দি ক্লাছ 8-9লৈকে ফেইল কৰি তাৰ পিছত কৰ্ণাটকত কাম কৰিব যায়। কৰ্ণাটকত 2 বছৰ 3 বছৰ কাম কৰে, কাম কৰাৰ পিছত ঘৰত অহাৰ পিছত প্ৰথমতে ল'ব R15 বাইক এখন। R15 বাইক লৈ প্ৰথম কাম হ'ব তেওঁ প্ৰাইভেট বিদ্যালয় কিছুমানৰ ওচৰত সন্মুখত যায়, বাইক ষ্টাৰ্ট কৰা, ঘূৰোৱা, আইফোন মোবাইল দেখুওৱা, তাৰ পিছত ছোৱালী এজনী ধুনীয়াকে প্ৰেমৰ জালত ফচাই লৈ তেওঁক লৈ পলাই যায়। তেতিয়াহে বাধ্য হৈ যায় সেইগৰাকী অভিভাৱকে এই কম বয়সীয়া যুৱকৰ লগত নিজৰ কম বয়সীয়া ছোৱালীজনীক বিয়া দিবলৈ। এই সমস্যাসমূহ সৃষ্টি কৰে নিজৰ ল'ৰা ছোৱালীয়ে। গতিকে মই অভিভাৱকসকলকো ক'ব বিচাৰিছো, নিজৰ ল'ৰা ছোৱালীক স্কুলত যোৱাৰ পিছত পঢ়া শুনা কৰিছে নে নাই, ঘৰত পঢ়া টেবুলত তেওঁ কি কৰি আছে, এই দায়িত্বখিনি কিন্তু অভিভাৱকসকলৰ নৈতিক দায়িত্ব। আৰু যুৱকসকলৰ ক্ষেত্ৰতো মই ক'ব বিচাৰিছো, যদি আপোনাৰ ল'ৰা পঢ়া টেবুলৰ ওচৰত যদি বহি আপুনি চাদা বনাই আছে, আপুনি বিড়ি টানি আছে, তেতিয়াহ'লে আপোনাৰ নৈতিক অধিকাৰ নাই আপোনাৰ ল'ৰাজনক বাধা দিবলৈ যে তুমি শিখৰ নাখাবা। গতিকে প্ৰধান দায়িত্ব হৈছে অভিভাৱকসকল সচেতন হ'ব লাগিব। শ্ৰদ্ধা ৰাইজ ইতিমধ্যে কৈ গৈছে যে আমবাচকত, গাঁৱডাঙা, ভেৰভেৰিজাৰ বিভিন্ন অঞ্চলত আমাৰ সংখ্যালঘু প্ৰধান অঞ্চলবিলাকত ড্ৰাগছৰ প্ৰৱণতাটো যথেষ্ট বেছি হৈ গৈছে। মই আপোনালোকক ক'ব বিচাৰিছো, উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মোৰ শ্ৰদ্ধাৰ কৰ্মকৰ্তাসকলক ক'ব বিচাৰিছো, ইতিমধ্যে আমাৰ আমবাচকৰ পৰা ড্ৰাগছ মুক্ত হৈছে। কিছুমান বাহিৰৰ অঞ্চলৰ পৰা কিছুমান পেডলাৰ আহি ইয়াতে জাগা ঠিকাপি লৈছে, ইয়াত আহি কিছুমান বাহিৰৰ যুৱকৰ তাত ড্ৰাগছ বিক্ৰী কৰি থাকে, কিন্তু বদনামটো হৈ আছে আমাৰ ৰাজাপুখুৰী আমবাচকৰ। আমবাচকত ড্ৰাগছৰ বস্তুটো নাই, বস্তু বৰ্তমান বন্ধ হৈ গৈছে। আৰু তীৰ খেলাৰ কথা যিটো কথা কোৱা হৈছে, লকডাউনৰ পিছতেই আমাৰ কিছুমান এই অঞ্চলৰ বিশেষকৈ আপোনালোকৰ সংগঠনৰ কেইজনমান যুৱকৰ সহায় লৈ আমি ইয়াতে নেতৃত্ব লৈ ইয়াতে তীৰ খেলাটো সম্পূৰ্ণ বন্ধ কৰি দিছো। তীৰ খেলা চলি আছে, ৰাজাপুখুৰীৰ বাহিৰত ক'ৰবাত চলি আছে। যদি ইয়াতে চলে মই আপোনালোকক অনুৰোধ জনাম, আপোনালোকে তীৰ খেলাটো সম্পূৰ্ণ বন্ধ কৰি দিয়ক, আপোনালোকক সহায় কৰিম। ইয়াতে ৰাজাপুখুৰী অঞ্চলত প্ৰায় 500 মানুহ আছে। মই শ্ৰদ্ধা ৰাইজক সুধিব বিচাৰিছো, যদি তীৰ খেলাটো বন্ধ হয়, ড্ৰাগছটো বন্ধ হয়, এই ছাত্ৰ সংগঠনৰ যুৱকসকলক, এই ছাত্ৰ সংগঠনৰ সৈনিকসকলক আপোনালোকে সহায় কৰিব নে নাই? সহায় কৰিব নে নাই? গতিকে আপোনাৰ ল'ৰা ছোৱালী যাতে ভাল হয় তাৰ বাবে এই যুৱকসকলে সৈনিক ৰূপে আজি এটা সজাগতা অনুষ্ঠান আয়োজন কৰিছে। এনে ধৰণৰ অনুষ্ঠানে আমাৰ অঞ্চলত কিন্তু যথেষ্টখিনি উপকৃত কৰিব। শ্ৰদ্ধা ৰাইজ, কিছু খন্তেক পিছতে হয়তো সাংস্কৃতিক অনুষ্ঠান আছে। এই অনুষ্ঠানৰ পূৰ্বতে মই বেছি বক্তব্য ৰাখিব বিচৰা নাই। এজন ড্ৰাগছ আসক্তৰ কাৰণে অকল তাৰ স্বাস্থ্যৰে ক্ষতি নহয়, নিজৰ পাৰিবাৰিক সমস্যাৰ পৰা আৰম্ভ কৰি নিজৰ গাঁওখন, নিজৰ সমাজখন ধ্বংস কৰাৰ মূল কাৰণ হৈছে ড্ৰাগছ। গতিকে যিসকলে ড্ৰাগছ সেৱন কৰি আছে তেওঁলোকক কেনেদৰে সুপথে আনিব পাৰি, ভাল পথত আনিব পাৰি, সমাজৰ কিন্তু দায়িত্ব আছে। সমাজৰ মানুহখিনি কিন্তু ইয়াৰ দায়িত্ব ল'ব লাগিব। আৰু যিসকল পেডলাৰ আছে, মই তেওঁলোকে পিটিব বিচাৰিছে, যদি পেডলাৰ আমবাচকত ধৰা পৰে, চিধা কথা পিঠা হ'ব, পিঠা হ'ব, পিঠা হ'ব। শ্ৰদ্ধা ৰাইজ, আপোনালোকে সহযোগ কৰক। ইয়াৰ বাবে যদি কোনোবা পেডলাৰে আমাক আক্ৰমণ কৰিব আহে, কিন্তু আক্ৰমণটো কৰিব নোৱাৰে, আমবাচকত বাৰু মোক আক্ৰমণ কৰিব নোৱাৰে। আপোনালোকৰ সহায় সহযোগিতা থাকিলে নিশ্চয় কোনোদিন একো কৰিব নোৱাৰে। এই অঞ্চলৰ পৰা ড্ৰাগছ আৰু তীৰ খেলাটো সম্পূৰ্ণভাৱে নিৰাময় কৰিম নে নাই ৰাইজ? শ্ৰদ্ধা ৰাইজ, ইতিমধ্যে বহুখিনি মূল্যৱান কথা তেখেতসকলে দাঙি ধৰিছে। মই বেছি কথা ক'ব নিবিচাৰো বা ভাষণো বৰ দিয়া হেবিটটো নাই। হয়তো ৰাজনৈতিক দলৰ লগত জড়িত, হয়তো ৰাজনৈতিক সভা সমিতি হ'লে বক্তব্য ৰাখোঁ, কিন্তু এনেধৰণৰ সভা সমিতিত মোক এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুই এষাৰ কথা ক'ব দিয়াৰ বাবে মই বিশেষকৈ ধন্যবাদ দিছোঁ। উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ যি অভয়পুখুৰী আঞ্চলিক সমিতি আছে, আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়াৰ লগতে মোৰ প্ৰিয় বন্ধু জিয়াউল হক ডাঙৰীয়া, ইয়াৰে যিসকল কৰ্মকৰ্তা আছে তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে মই কিমান যে ধন্যবাদ, কিমানখিনি ক'ৰ পৰা ধন্যবাদ দিম মই ভাষা বিচাৰি পোৱা নাই। সঁচাকৈ ভাল লাগিছে। মই আশা কৰিছোঁ আমাৰ যি সংখ্যালঘু অঞ্চল আছে
এই সংখ্যালঘু অঞ্চলৰ পৰা যি এই কুপ্ৰথাবিলাক আছে, যিবিলাক ড্ৰাগছ, ভাং, মদ, বাল্য বিবাহ, এইসমূহ দূৰ কৰাৰ ক্ষেত্ৰত যি আগৰণুৱা আহিছে, আপোনালোকে আগবাঢ়ি আহিছে, তাৰ বাবে সঁচাকৈ শলাগৰ পাত্ৰ আপোনালোক। মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰিছোঁ। জয় আই অসম, জয় জুবিন দা।